এবাৰ আহি গ'লো ব্লগ লৈ তো আৰম্ভ কৰোঁ মোৰ একদম শৰ্ট টাইপ ব্লগ নমস্কাৰ গাইজ মই সুস্মিতা আকৌ এবাৰ স্বাগতম জনাইছো মিনি ব্লগ টাইপ লং ব্লগত পিছে খবৰ ভালনে আশা কৰিছো চবে ভালে আছে তো আজি আমি গৈ আছো ভিডিঅ' শ্বুট কৰিব আৰু ইফালে হ'ল ভণ্টি যিয়ে মোক শাৰী পিন্ধাই দিয়ে এতিয়া আহি পাইছে মোক শাৰী পিন্ধাই দিব মই ৱেইট কৰি আছিলো কেতিয়াৰ পৰা তাৰ এতিয়া মোক পিন্ধাই দি আছে এইটো শাৰী মই বহুতবাৰে পিন্ধিছো কি কৰিম গাইজ কাপোৰ নাই অলৰেডি বহুত লেট হৈ গ'ল মই টাৰ্গেট কৰিছিলো যে সদায় ব্লগ দিম কিন্তু কণ্টেণ্ট বিচাৰি নাপাওঁ কি বনাম ব্লগ তাকে মাথা খেলি মেলি লাগি থাকে তথাপি ভাবি লৈছো গাইজ সপ্তাহত 4টা বা 5টা ব্লগ দিম বুলি একদম শৰ্ট টাইপ মই ৰেডি হোৱাই নাই মোৰ কেমেৰামেনো আহি গ'ল যোনে মোক শাৰী পিন্ধাই দিয়ে সিয়ে মোৰ হেয়াৰ ষ্টাইল বনাই দিয়ে মই বেছিভাগ চুলি মেলিয়ে ৰাখো তো মোৰ ৰেডি হোৱা কমপ্লিট হৈ গ'ল এতিয়া মই গৈ আছো মোক সজাই দিয়া ভণ্টিও ৰিল বনাব আজি সেইকাৰণে সিও ৰেডি হৈ আগতে ওলাই গৈছে আৰু ইফালে মোৰ ফাইনেল লুক কেনে লাগিছে জনাব যিহেতু মই বাগানীয়া গানত বেছি ৰিল বনাওঁ তাৰ বাবে মই চুটি কৰি পিন্ধি লৈছো শাৰী আৰু আমি আহিছো নদীত আৰু নদীত আহি মোৰ ডান্স আৰম্ভ হৈ গ'ল গাইজ কিন্তু মই ইয়াত ডান্স আপলোড নকৰো যদি ডান্স চাব মন আছে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম সাৰ্চ কৰক সুস্মিতা কলিজা তাত আপোনালোকে চাব পাৰে মই বেনি কৰিছিলো কিন্তু ভাল নালাগিল আকৌ খুলিলো মই দুটামান ডান্স কৰিছো চুলি বান্ধি আৰু দুটামান ডান্স কৰিছো চুলি মেলি আৰু এটা দৰকাৰী কথা গাইজ বহুতে কয় যে এনেকে ভিডিঅ' বনালে কি পাবি মিনি ব্লগ টাইপ লং ব্লগ মানে সৰু চুটি ব্লগটো কোনে চাব বুলি মই নাজানো 1 মিনিট বা 2 মিনিটৰ ভিডিঅ'ত কিমান ভিউজ হয় কিমান লাভ হ'ব মই নাজানো বাস আপোনালোকক বৰিং নালাগিলে হ'ল সেইকাৰণে মই বনাইছো এনেকে টাইপ ভিডিঅ' বাকি এনেকে ভিডিঅ' বনোৱা মানুহ এতিয়ালৈকে অহা নাই ফলতা পাম নেপাম এইটো ভগৱানে জানে আৰু বাকি আপোনালোকেও অলপ সাপোৰ্ট কৰিব ভাল লাগিলে সাবস্ক্ৰাইব কৰিব ভিডিঅ' বনাওতে ৰাতি হৈ গ'ল একেবাৰে এতিয়া ঘৰত গৈ আছো হাত মুখ ধুই থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই